হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। চাই লওকচোন মই 3 দিনত কেনেকৈ ইমানখিনি পইচা পাই গ'লোঁ। আজি আপোনালোকক আমি সম্পূৰ্ণ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। যিমান পাৰে সিমান স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো কমপ্লিটলি চাওক। আজি মই ইমানখিনি পইচা দেখিছে মই লৈ আছোঁ। এয়া চাই লওক ভালদৰে। 10 টকীয়া, 50 টকীয়া, 200 টকীয়া, 100 টকীয়া চব আছে। চ' মই কেনেকৈ ইমানখিনি পইচা পাই গ'লোঁ আজি আপোনালোকে এইটো ভিডিঅ'টো শেষলৈকে চাই থাকক। স্কিপ নকৰাকৈ চাব কণ্টিনিউছলি। তো মই দেখাই দিম আজি মই কেনেকৈ সেইখিনি পইচা পাই গ'লোঁ। তো ফাইনেলি আমি আজি কি কৰিলোঁ মই ভাবি আছিলোঁ যে মোৰ পইচা অলপ বহুত প্ৰয়োজনীয় আছিলে। তো মই মাজে মাজে কি কৰোঁ, মই মোৰতো কি কয় আমাৰ পইচা ভৰোৱা যিটো ধন ভঁৰালটো, সেইটো তাতে মই 10 টকা 20 টকা এনেকৈ থৈ গুচি যাওঁ। তো এনেকৈ মই তাৰপিছত মুটুকিটো লৈ লওঁ। তাতে পইচা ৰাখি যাওঁ। তো ফাইনেলি এইটো মুটুকি দেখিছে, এইটো কাটি দিলোঁ। আজি প্লাষ্টিকৰ আছিলে। তো আমি সেইটোৰ পৰাই ইমানখিনি পইচা পাই গ'লোঁ। চ' 3 দিনত নহয়, এইটো ভালেমান দিন হৈছিলে। তো আজিলৈ ইমানে ভিডিঅ'টো ধন্যবাদ।